হেল্ল' গাইজ, কি কৰিছে আপোনালোকে? ৰাম ৰাম, আমনি লাগিছে দেই শুই শুই ভিতৰত সোমাই। উঠাচোন উঠাচোন, কি টোপনিয়াই আছা? ব'লা ক'ৰবাত যাওঁ। ক'ত যাওঁ? জানো ক'ৰবাত যাওঁ, কিমান শুই থাকিবা? গধূলি হ'ব অলপ পাছত। কালি গৈছিলাহে চেৰেং চাপৰিলে। একো নহয় ব'লা। আজি আকৌ ক'ত যোৱা? ঘৰত সোমাই থাকিম ন, ক'ৰবাত যাব লাগে। লৈ যাওঁ না ক'ৰবাত, ব'লা। কালি দেখোন চিকেন ৰুটি খাই আহিলা চেৰেঙত। নাই নাই নাই, নহ'ব। আজি এইটো চিকেন নহ'ব, আজি চিপছ পিকনিক খাব তেতিয়াহ'লে। চিপছৰ পিকনিক থাকে নেকি? হ'ব, একো নাই। ব'লা ব'লা, উঠা ক'ৰবাত যাওঁ। কিমান বহি চিপছ শুই থাকিম। পিকনিক হ'ব। ঠিক আছে, আলুগুটি চিপছ। অ'কে। উঠা মানে টোপনিয়াই থাকিবা নেকি? উঠা 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 উঠা। নিদিয়া। হেল্ল' ফ্ৰেণ্ডছ, ফাইনেলি মই ওলাই ৰেডি, কিন্তু বা এতিয়ালৈকে হোৱাই নাই। অথনিতে মই ক'লোঁ যে ওলোৱা, এতিয়ালৈকে ওলাই হোৱা নাই। অথনিৰ পৰা কৈছোঁ ওলোৱা, কিন্তু এতিয়া মুড়ি লাডু খাই আছে। কি হয় মুড়ি লাডু? দিছ ইজ কোৱা কোৱা। দিব লাগে নে চব পেটডাল কম। হেল্ল' গাইজ, বহুত টাইমৰ মূৰত মানে একদম বলা বলা বুলি ওলাই যাব পাইছোঁ আৰু দেই, গোটেই দিনটোৰ মূৰত। হয় ফ্ৰেণ্ড, মই মানে কিবা খুৱাব লাগিব বুলি ক'লোঁ ন, এতিয়া বোলে পইচাই নাই জানেনে? সেইটো ATM দেখিছে ন, ATMত সোমাওগৈ বুলি কৈছে। নাজানো আৰু, পইচাই নাই বোলে। ATMৰ পৰা ওলাই আমি ধুনীয়াকৈ এখন দোকানলৈ গ'লোঁ। দোকানৰ পৰা চিপছ আৰু চকলেট কেইটামান বাই লৈ দিলে, আৰু তাৰপিছত ওচৰতে এই চাওকচোন, ইমান ধুনীয়াকৈ গৰম গৰম চিংৰা দেখি পেলাই নাখায়নো কেনেকৈ থাকোঁ ন। আৰু এয়া চাওক, ৰাম জানকী মন্দিৰ, শ্ৰী শ্ৰী ৰাম জানকী মন্দিৰ এটাও আছিলে, ইমান ধুনীয়া। আৰু তাৰপাছত আৰু আমি বস্তুকেইটা লৈ আহি আছোঁ, আৰু এইফালে ছাইডত দেখিছে নহয়, এইখনে হৈ গ'ল বাহঁতৰ থানা। কিন্তু বাই আজি ডিউটি নাহিলে, চ' গতিকে একদম ধুমধাম পাৰ হৈছে আৰু থানাখন। আৰু থানাখন পাৰ হৈ এইফালে এইখিনি বৰ ধুনীয়া ঠাই এইখিনি আছে, বহিবৰ কাৰণে খুব ভাল। কিন্তু আমি ইয়াতে নবহি, মোক বাই ক'লে ব'লা এফালে তোমাক লৈ যাম। তো ময়ো গৈ আছোঁ আৰু। হেল্ল' গাইজ, আমি মানে ওলাই আহিছিলোঁ ন, অলপমান এনেই ফুৰিলোঁ মুৰিলোঁ। তাৰপাছত মানে কি আৰু, ওচৰতে মানে থিয়েটাৰ হৈ থকা গম পালোঁ হা। তাৰপাছত তেতিয়া আৰু থিয়েটাৰ চাবলৈ বুলি একদম পূৰা আহি গ'লোঁ। থিয়েটাৰ সূৰ্য হয়, সূৰ্য। এয়া বহুত ভিৰ হৈছে দেই মানুহৰ। এইফালে ফিল্ডত দেখিছোঁ বাদাম। বাক বোলো ক'লোঁ ব'লা কেইটামান বাদামকে লৈ যাওঁ। মানে কি আৰু, কিবা এটা চাই থাকিলে খাই থাকি ভাল লাগে ন, মানে তেতিয়া আমেজটো অলপ বেলেগ লাগে মানে। চ' বাদাম কেইটা ল'লোঁ, আৰু চব মিক্স চানাও লৈ লৈছোঁ ধুনীয়াকৈ। বোলো বহি বহি পূৰা খায়ে থাকিম আৰু পূৰা। তাৰপাছত বহু ধৈৰ্যৰ ফলত আৰু এতিয়া আমি একদম থিয়েটাৰ চাবলৈ বুলি আমি একদম বহিবৰ কাৰণে গৈছোঁ। আৰু আমাৰ দ্বিতীয় শ্ৰেণী আছিল, মানে আমি 150 টকীয়া টিকেট কাটিছিলোঁ। কিন্তু এটা কথা জমনি হ'ল নহয়, যেতিয়া আমি ইয়াতে সোমোৱাৰ লগে লগে মানে কি মানুহ ইমান নাছিল। চ' গতিকে আমি একদম মানে 150 টকীয়া টিকেট কাটি 300 টকীয়া টিকেটত একদম ধুনীয়াকৈ বহি দুইজনীয়ে থিয়েটাৰ একদম চাই আছোঁ আৰু। বাকী বেলেগ একো নকওঁ আপোনালোকক, কিন্তু এটা কথা সঁচা যে থিয়েটাৰখনে একদম বহুত মন চুই গ'ল। মানে মই লাষ্ট ফিনিচিঙত মই মানে একদম কান্দি কান্দি ওলাইছোঁ। বায়ে মোক চাই পেলাই হাঁহিছে আৰু দেই, কৈছে ধেইত তেনেকৈ কান্দিবা বুলি মানে জনা হ'লে বোলে থিয়েটাৰ চাবলৈ তোমাক নানিলোৱে হয়। তাৰ সঁচাকৈ কৈছোঁ, মই মানে একদম ফেকুৰি কান্দিছোঁ মানে লাষ্টখিনি। সঁচাকৈ বিৰাট দুখ লগা। মানে আপোনালোকেও যদি হয় থিয়েটাৰ সূৰ্যৰ এপাহি ৰঙা গোলাপ একদম চাবই আপুনি। পিছে ময়ো বৰ বিশেষ থিয়েটাৰ নাচাওঁ, মানে কি আমাৰ সেইটো চাইডে ইমান থিয়েটাৰবিলাক মানে নাযায়তো, আৰু গ'লেও মানে ইমান যোৱা নহয় আৰু। কিন্তু বাহঁতৰ ঘৰত আহিলে মই প্ৰায় মানে একদম থিয়েটাৰ চাওঁৱেই। আৰু থিয়েটাৰ ক'ৰবাত হ'লে বাই মোক মানে একদম লৈ যায় আৰু থিয়েটাৰ চাবৰ কাৰণে। এইবাৰ থিয়েটাৰ সূৰ্যৰ চালোঁ। তাৰ নেক্সট ইয়েৰ মই আহোঁতে হেৰি চাইছিলোঁ, নটসূৰ্যখন চাইছিলোঁ। সেইখনো খুব মানে জনপ্ৰিয় আছিল, আৰু সেইখনো খুব ভাল লাগিছিল চাই মানে। আৰু প্ৰায় এটা কথা কিন্তু সঁচা, যে মই যিয়েই থিয়েটাৰ নাচাওঁ কিয়, মই মানে কান্দিমেই। এইটো মোৰ একদম কম্পালচৰি। যি কি নহওক, থিয়েটাৰখন চাই খুব বেছিয়ে ভাল লাগিল। আৰু তাৰপাছত বহু সময়ৰ পিছত আৰু এয়া আমি সকলোৱে যাব ওলালোঁ ঘৰলৈ। বহুত ঠাণ্ডাও পৰিছে জানেনে, ঠাণ্ডাত তথাপি আৰু থিয়েটাৰ বুলি ক'লেনো কোনেনো নাযাব ন। আৰু এইফালে আমি এতিয়া ঘৰলৈ গৈ আছোঁ। চ' আজিলৈ ভিডিঅ'টো ইমানেই আছিল দেই, বাই বাই।